নমস্কাৰ। আজি প্ৰথমবাৰৰ বাবে ফেচবুক লাইভত আহিছোঁ। মোৰ নাম ফাৰুক আহমেদ। মোৰ ঘৰ শিৱসাগৰ জিলাৰ ডিমমুখ গাঁৱত। বৰ্তমান ভাৰত তথা বিশ্বত যি কৰোনাই গোটেই মানৱ জাতিলৈ দুৰ্যোগ নমাই আহিছে, সেয়া সকলো ৰাইজে গম পাইছে আৰু সকলো ৰাইজে জ্ঞাত। আৰু তাৰ পৰা হাত সাৰিবৰ বাবে অসম চৰকাৰে যিখিনি প্ৰশংসনীয় পদক্ষেপ লৈ আছে, সেইখিনিও সঁচাকৈ শলাগ ল'বলগীয়া। পোনপ্ৰথমেই ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জনতা কাৰফিউ, তাৰ পাছত লকডাউন প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া দুটা সঁচাকৈ প্ৰশংসনীয়, সঁচাকৈ শলাগ ল'বলগীয়া। আৰু তাৰ পাছত এই কৰোনাৰ ৰোগত পৰা হাত সাৰি থাকিবৰ বাবে বা ইয়াৰ প্ৰতিৰোধ কৰিবৰ বাবে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বৰ্তমান অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কষ্ট ত্যাগ স্বীকাৰ কৰি শদিয়াৰ পৰা ধুবুৰীলৈ ঘূৰি ফুৰিছে ৰাইজৰ হকে, গতিকে তেখেতক প্ৰশংসা নকৰিয়ে নোৱাৰি। গতিকে তেখেতকো মই আজি ফেচবুক লাইভৰ জৰিয়তে তেখেতক প্ৰশংসা কৰিছোঁ, তেখেতক ধন্যবাদো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গতিকে এই ক্ষেত্ৰত তেখেতে যিখিনি কৰিছে অকল জনসাধাৰণৰ স্বাৰ্থত কৰিছে। মানুহখিনি যাতে ইয়াৰ পৰা পৰিত্ৰাণ পায়, এই ৰোগক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি, সেই সন্দৰ্ভতে তেখেতে এই কামখিনি কৰি আছে। তেখেতক নিশ্চয় এই কথাটো তেখেতৰ নক'লে নিশ্চয় ভুল হ'ব। গতিকে তেখেতক আকৌ এবাৰ মই কৃতজ্ঞতা জনাইছোঁ। কিন্তু আজি মোৰ বিষয়টো এনেধৰণৰ, মই এজন মৰীয়া সম্প্ৰদায়ৰ লোক। অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হিচাপে মৰীয়া জাতিটোৱে সুকীয়া চিনাকি আছে, আপোনালোকে জানে। এই মৰীয়া সম্প্ৰদায়ৰ লোক অসমৰ বিভিন্ন প্ৰান্তত, বিভিন্ন অঞ্চলত আছে। কিন্তু আপোনালোকক এটা কথা জনাওঁ, এই মৰীয়া সম্প্ৰদায়ৰ লোকখিনি শতকৰা 90% পেচা ব্যৱসায়। আৰু চৰকাৰে এই মৰীয়া সম্প্ৰদায়ৰ অতি পিছপৰা বুলি কেতিয়াবাই স্বীকৃতি দি আহিছে। অতি পিছপৰা শ্ৰেণীৰ বুলি স্বীকৃতি দিছে মৰীয়া সম্প্ৰদায়টোক। গতিকে তেওঁলোকৰ পেচা হৈছে ব্যৱসায়। তেওঁলোকৰ ব্যৱসায়বিলাক এনেধৰণৰ, তেওঁলোক ৰাতিপুৱা কোনোবা এখন গাঁৱলৈ ওলাই যায়, তাত গৈ দিনটো ফেৰী কৰে, কাপোৰ কানি ইত্যাদি এনেধৰণৰ কিছু। গতিকে ৰাতি আকৌ ঘূৰি আহি তাৰ পৰাই কিছু অংশ তেওঁলোকে যি 2-4 টকা পায়, তাৰ পৰা কিছু অংশ তেওঁলোকে খায়, তাৰ কিছু অংশ তেওঁলোকে বচায়। গতিকে কথাটো এনেধৰণৰ হৈ গ'ল। এতিয়া চৰকাৰৰ যিটো নিৰ্দেশাৱলী, যিটো লকডাউন, এটা দীঘল প্ৰচেছ। গতিকে আমাৰ এই খাটি খোৱা মানুহখিনিৰ কাৰণে বহুত ডাঙৰ এটা সমস্যা হ'ল। কিন্তু চৰকাৰে যিটো নিৰ্দেশাৱলী জাৰি কৰিছে, এইটো নামানি কোনেও অস্বীকাৰ কৰিবই নোৱাৰে। যিহেতু এইটো আমাৰ নিজৰ বাবে দিয়া হৈছে। আমি যদি তাক অমান্য কৰোঁ, আমি যদি তাক নামানো, তাতকৈ আৰু মূৰ্খামি একো নহ'ব। গতিকে সেইটো মানিবই লাগিব, মনাটো বাঞ্ছনীয়। গতিকে কথাটো হৈ গ'ল এই যে যিটো দীঘলীয়া এটা লকডাউন প্ৰক্ৰিয়া, এই লকডাউন প্ৰক্ৰিয়াটোত থাকিবলৈ যাওঁতে মানুহৰ এনেকুৱা অৱস্থাত চৰকাৰে নিৰ্দেশাৱলী জাৰি কৰিছে যে মানুহ ঘৰৰ ভিতৰৰ পৰা বাহিৰ হ'ব নালাগে। শুদ্ধ, তেখেতলোকক সমৰ্থন জনাইছোঁ। তেওঁলোকে নিজেও নিৰাপদে থাকক আৰু আনকো নিৰাপদে থাকিবলৈ সুযোগ দিয়ক। এতিয়া ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলোৱাটো নিষেধাজ্ঞা কৰিছে, ঠিক আছে। কিন্তু এই বস্তুটো কৰিবলৈ যাওঁতে আমাৰ যিখিনি মানুহ আৰ্থিকভাৱে দুৰ্বল, বিশেষকৈ মৰীয়া সম্প্ৰদায় মই ব্যক্তিখিনিৰ কথা কৈ আছোঁ। গতিকে এই ব্যক্তিখিনি কি হৈছে, দিনটো ওলাই যাব পৰা নাই, কোনো কামত এষ্টাব্লিছ হ'ব পৰা নাই, বা নোৱাৰেও, কৰিবও নোৱাৰে বা নকৰেও। কিন্তু মানুহখিনি চলিব কেনেকৈ, কি প্ৰক্ৰিয়া চলিব? মানুহখিনিতো চলাৰ কিবা এটা সুবিধা লাগিব। কিবা খাদ্যৰ সংকটত পৰিবলৈ গৈ আছে নেকি তেখেতলোক, সেই ওপৰতো চৰকাৰে দৃষ্টিগোচৰ ৰাখিব লাগিব। কাইলৈ যদি বেমাৰতকৈ খাদ্যৰ সংকটত পৰি মানুহ মৃত্যুমুখত পৰে, তাতোতকৈ দুৰ্ভাগ্যজনক একো নহ'ব। গতিকে মই চৰকাৰখনক অনুৰোধ জনাইছোঁ যে অসমতে মৰীয়া সম্প্ৰদায়ৰ লোকখিনিৰ উপৰিও অসমত বহুত ৰেগুলাৰ দৈনিক খাটি খোৱা লোক আছে, যিসকলে ঠেলা ৰিক্সা চলায়, যিসকল চাহ শ্ৰমিক, যিসকলে এইবিলাকৰ বৃত্তিৰ ওপৰতে চলি আছে। তেখেতলোককো যাতে চৰকাৰখনে কিবা এটা আৰ্থিকভাৱে সহায় কৰে, আৰু বিশেষকৈ মৰীয়া সম্প্ৰদায়ৰ যিখিনি লোক, এই সম্প্ৰদায়ৰ লোকখিনিৰ ওপৰতো যাতে দৃষ্টিগোচৰ ৰাখে। তাৰ উপৰিঞ্চি অসমত বিভিন্ন জাতি জনগোষ্ঠী, চাহ শ্ৰমিককে ধৰি অনুসূচিত জাতিকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীয় লোক আছে। গতিকে প্ৰত্যেকলৈ আৰ্থিকভাৱে কিবা এটা সহায় সহযোগিতা আগবঢ়াবৰ বাবে মই আজি এইখন মঞ্চৰ পৰা অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয় কথা, চৰকাৰে যদি তেনেকুৱা এটা পদক্ষেপ লয়, সঁচাকৈ মানুহখিনি
মনত সন্তুষ্টি লভিব আৰু চৰকাৰখনৰ ওপৰত ধন্য হ'ব। ইয়াকে ক'লোঁ। ধন্যবাদ। আজিলৈ ইমানতে।